ঐ সদায় কি এনকে গেম খেলি থাকিম বুলি ভাবিছা নেকি? কিনো কৰিম, কামটো নাই, গেম হ'লেও খেলি থাকিব লাগিব। এইটোতো হয়ে, পিছে দিনবোৰ বহুত বেয়া হ'ল। হয় অ', দিনবোৰ বহুত বেয়া হ'ল। দে এতিয়া এইবোৰ বাদ দি আয়ান, বহুত দিন হ'ল আমি ক'তো কেম্পিং কৰিব যোৱা নাই। ক'ৰবাত যাওঁ ব'ল। যাব পাৰি, কিন্তু মোৰ ভয় লাগে দেখোন। মই থাকোঁতে কিহৰ ভয়? কিন্তু এটা কথা হ'ল নহয়, কি? মোৰ কেম্পিং টেণ্টটো বেয়া হৈ আছে। একো নাই, তিৰপাল লৈ যাম। পিছে যাবি ক'ত? ওচৰতে ক'ৰবাত যাম ব'ল। কিন্তু বেছি জংঘল থকা ঠাইত নাযাওঁ, মোৰ ভয় লাগে। হ'ব ব'ল, ভাল ঠাইতে যাম। এতিয়া ব'ল ঘৰত যাই থাকোঁ, কালি ৰেডি থাকিবি। হ'ব দে, দে বল। ই আহিয়ে পোৱা নাই। অ' হেল্ল', অ' ক'ত আছা? অঁ, ঘৰতে আছোঁ ৰ। দে জল্দি আহ, মই ইয়াত ৰখি আছোঁ। দে দে যাই আছোঁ দে। দে আহ। ইমান দেৰি কৰিলি যে? মায়ে ঘৰত কিবা কৰিব দিলে, সেইবোৰ কৰোঁতে পলম হৈ গ'ল। আন্ধাৰ নহওঁতে গৈ পালে ভাল আছিল। পিছে গাড়ীখন কাৰ লৈ যাবি? প্ৰদীপ দাৰ স্কুটিখনে লৈ যাম দে। দে দে গৈ থাকোঁ ব'ল। ব'ল। আয়ান, এইখিনিতে টেণ্টটো বনাওঁ নেকি? কেম্পিং টেণ্ট বনাবি ৰ, মোৰচোন এতিয়াই ভয় লাগি আছে। আৰে ভাই, মই আছোঁতো। তই এটা কাম কৰচোন, অ' স্কুটিত ষ্টপটো আছে নহয়, লৈ আহ আৰু বস্তুবোৰ লৈ আহ। ঐ, কিহৰ শব্দ লৈছে অ'? একো নাই ভাই, কিবা পক্ষী উৰাই আছে নেকি? অ' ভাই, কিবা এটা যোৱা যেন লাগিল অ'। কিবা এটা যোৱা যেন লাগিল। ক'তা? একো নাই দেখোন। একো নাই দে খা। অ' ভাই, ইয়াত কিবা আছে অ'। একো নাই অ'। কি হ'ল তোৰ? আয়ান, আগতেওতো আমি কেম্পিং কৰিব গৈছোঁ, তইতো ইমান ভয় কৰা নাছিলি, আজি কিয় ইমান ভয় কৰি আছ? মোৰ ভাল লগা নাই অ', কিবা যে হ'ব, মোৰ তেনেকুৱা লাগি আছে। একো নহয় আয়ান। হাই, কি টেষ্টি আঞ্জা বনাইছে। হ'ব দে, চেনি দিবা নালগে, শুই থাক।
অ' ভাই ভাই কি হ'ল বুজছো বৰ বেয়া সপোন এটা দেখিলোঁ কি সপোন এটা ছায়া আমাৰ কাষত আহি আছিল নখবোৰো বৰ দীঘল দীঘল অ' ভাই ঘৰত যাওঁ ব'ল আয়ান সপোনে দেখিছা শুই থাক এতিয়া ৰাতিপুৱাবৰে হ'ল শুই থাক আচলতে হ'ল কি বাৰু দুইজনে চিঞৰিল কিয় বাকীখিনি জানিবলৈ আপোনালোকে চাব লাগিব পাৰ্ট 2 অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে